দেউতা দেউতা তোমাক ধন্যবাদ। কেঁকুৰিটো পাৰ হৈ এখোজ এখোজকৈ আহি থকা সেইজন মোৰ দেউতা। চাইকেলখনৰ ভাৰসাম্যও ৰাখিব নোৱাৰে আজিকালি। বয়সে ভাটি দিলেগৈ যে। কিমানটা বসন্ত গৰকিলে হিচাপ ৰাখেনে বাৰু দেউতাই? নাৰাখে চাগে। সেইটো বয়সত দেউতাৰ দৰে বহুতেই ৰিটায়াৰমেণ্টৰ পইচাকেইটা লৈ আৰামী চকীখনত আৰাম কৰে। অথচ দেউতা আজিও ওলাই যায় বজাৰখনলৈ। হাতত লৈ যায় আইজনীয়ে যোগাৰ কৰি দিয়া শাক কেইমুঠি নাইবা বাৰীৰ কলডিলটো। দেউতাৰ চাগে একোৱেই সপোন পূৰা নহ'ল। জীৱনটোত পালেনো কি? দেউতাই বাৰু কেতিয়াবা হিচাপ কৰেনে? দিনটোৰ শেষত ওঠৰ সেমেকা হাঁহিটোৰে মোক যেন ক'ব বিচাৰে, বোপাই কিবা এটা কৰ আৰু। মই মৌন হৈ ৰওঁ, ওঠৰ উত্তৰ নাথাকে একো। জীৱনৰ টান টান প্ৰশ্নবোৰ যেন মোৰ ভাগ্যতহে পৰিলে। নেদেখাজনক দিনে নিশাই খাটো, কিবা এটাতো উপায় দিয়া প্ৰভু। কেতিয়াবা মন যায় দেউতাক জোৰকৈ সাৱটি ধৰি নিজৰ অসহায় অৱস্থাটোৰ কথা ক'বলৈ। নাই, নোৱাৰো ক'ব, কম কি বুলি। দেউতাৰ যদি দূৰৈত সেই ৰিণিকি জ্বলি থকা চাকি গছো নুমাই যায়, পাৰিব জানো সুখী হ'ব দেউতা? সন্মুখৰ পৰা নোৱাৰিলোঁ ক'ব, আৰু হয়তো ক'ব নোৱাৰিমো কেতিয়াও। কিন্তু মনে মনে সদায়েই কওঁ, দেউতা কিমান যে ধন্যবাদ দিম তোমাক। সৰুতে পূজাত দিয়া সেই বন্দুকটোৰ বাবে, মই ভাল পোৱা ৰঙা ৰঙৰ চোলাটোৰ বাবে, নে কলেজত পঢ়িবলৈ যাওঁতে বাৰীৰ মাটিখিনি বন্ধকত দিয়াৰ বাবে। মোৰ এই 24টা বসন্তৰ বাবে কৰা প্ৰতিটো কামৰ বাবেই ধন্যবাদ দেউতা। অ' দেউতা, তোমাক ধন্যবাদ।